এভৰিৱান শাৰদীয় দুৰ্গা পূজা বুলি আজি নৱমীৰ নিশা দুৰ্গা মাৰ আশীষ ল'বলৈ মই দিল্লীস্থিত ছেক্টৰ 12 এই দক্ষিণায়ন এপাৰ্টমেণ্টৰ ভিতৰত হোৱা দুৰ্গা পূজা মণ্ডপটিলৈ আহিলোঁ আৰু মাৰ আশীষ ল'লোঁ। যিহেতু অসমত নাই, অসমত পৰিৱেশ বেয়া, জুবিন দাৰ মৃত্যুত স্নান পৰি গৈছে দুৰ্গা পূজা, তথাপিও আজি কিছু সময় উলিয়াই মাৰ আশীষ ল'বলৈ আহিলোঁ। ইয়াত খুব ভাল লাগিল, বৰ ধুনীয়াকৈ পাতিছে। চিয়াৰ পাৰ্ককে ধৰি বৰ ধুনীয়া ধুনীয়া এনেকুৱা ঠাই আছে য'ত পাতিছে, কিন্তু মোৰ ওচৰতে থকাৰ কাৰণে ইয়াতে আহিলোঁ। আৰু দেখিছে কিমান ফূৰ্তি মানুহবোৰৰ, খুব ভাল লাগিল আজি আহি।